প্ৰতিদিনে আপোনালোকে ইণ্টাৰনেটৰ ব্যৱহাৰ নিশ্চয় কৰে কিজানি যিদৰে আপুনি এই ভিডিঅ' ইণ্টাৰনেটতে চাই আছে এই ইণ্টাৰনেটৰ সহায়তে আমি আমাৰ সকলো প্ৰশ্নৰ উত্তৰ পলকতে পাব পাৰোঁ কিন্তু কেতিয়াবা এই ইণ্টাৰনেটৰ পৰাই আচৰিত ৰহস্যৰ আৰম্ভ হৈ যায় আজি মই আপোনালোকক এই ভিডিঅ'ত এনেকৈ 5টা ৰহস্যময় ইণ্টাৰনেটৰ কথা ক'ম নাম্বাৰ 1 কেৰিন কেথেৰিন ৱাল্ডিগ্ৰেভ চন 2011ত কানাডাৰ নিবাসী কেৰিন কেথেৰিন ৱাল্ডিগ্ৰেভ নামৰ এগৰাকী মহিলাই ফেচবুকত বহুত সংখ্যক পোষ্ট কৰা আৰম্ভ কৰি দিছিল যিবিলাকৰ কোনো অৰ্থই নাছিল কিন্তু ইয়াত আচৰিত কথাটো হ'ল কেৰিনে নিজৰে পোষ্টৰ ৰিপ্লাই নিজেই কৰিছিল যদি কেৰিনৰ প্ৰফাইল চোৱা যায় কেৰিনে টৰেণ্টৰ এখন ইউনিভাৰ্চিটিৰ পৰা PhD কৰি থৈছে আৰু ইতিমধ্যে তেওঁ কেইবাখনো দেশ ভ্ৰমণ কৰিছে কেৰিনে বহুকেইটা ভাষাও জানিছিল যেনে ফ্ৰেঞ্চ ইষ্টনিয়ান লেটভিয়ান ইংলিছ ৰাছিয়ান গেলিক লেটিন আৰু জাৰ্মান এনে পঢ়া শুনা কৰা মহিলাই এই ধৰণৰ মিষ্টেৰিয়াছ পোষ্ট কৰা সাধাৰণ কথা হ'ব নোৱাৰে নিজৰ আচৰিত ধৰণৰ পোষ্টবিলাকৰ মাজতেই কেৰিনে বহু জনা শুনা অৰ্গেনাইজেশ্যন আৰু ৰহস্যৰ বিষয়েও পোষ্ট কৰিবলৈ আৰম্ভ কৰিলে য'ত কেৰিনে FBI CIA মেন ইন ব্লেক নাজি আৰু ইলাইটৰ বিষয়েও লিখিছিল কেৰিনে গোটেই দিনটোৱে দীঘল পোষ্ট কৰি থাকিছিল আৰু নিজৰে পোষ্ট ৰিপ্লাই নিজেই কৰিছিল যিটো কোনো নৰ্মেল মানুহৰ পক্ষে সম্ভৱ নাছিল যদি কেৰিনে কোনো প্ৰগ্ৰামৰ সহায়তো এনে কৰিছিল তেনেহ'লে কেৰিনে এইবিলাক কিয় কৰিছিল এই কথা কেতিয়াও জনা নগ'ল আৰু কেৰিনে 2016ত ফেচবুক একাউণ্ট ডিলিট কৰিলে আৰু চিৰদিনলৈ ইণ্টাৰনেটৰ জগতৰ পৰা অদৃশ্য হৈ গ'ল নাম্বাৰ 2 অক্টোবৰ 28 2011.com যেতিয়া ইণ্টাৰনেটত এটা মিষ্টেৰিয়াছ ৱেবছাইট আহিল যিটোৰ নাম আছিল অক্টোবৰ 28 2011.com কোনেও বুজি পোৱা নাছিল এই ৱেবছাইটটো বনোৱাৰ উদ্দেশ্য কি এই ৱেবছাইটটোত কিছুমান অদ্ভুত পিকচাৰ্ছ মেছেজ আৰু এটা কাউণ্টডাউন চলি আছিল যিটো আছিল কাৰোৰে বুজাৰ বাহিৰত এই ৱেবছাইটটোত যিকোনো সময়তে চেঞ্জ হৈ থাকিছিল য'ত প্ৰতিবাৰে নতুন ইমেজেছ আৰু হিডেন টেক্সট আহি গৈছিল বহুলোকে বিশ্বাস কৰিছিল যে এই ৱেবছাইটত যিটো কাউণ্টডাউন চলি আছিল সেইটো যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আমাৰ পৃথিৱীত কিবা নহয় কিবা এটা আচৰিত ঘটনা ঘটিব কিন্তু যেতিয়া এই কাউণ্টডাউন সম্পূৰ্ণ হ'ল তেতিয়া ৱেবছাইটত এটা আনন'ন নাম্বাৰ শ্ব' হ'বলৈ ধৰিলে যিটো নাম্বাৰত বহুলোকে কলো কৰিলে কিন্তু সকলোৱে একেটা কথাকেই ক'লে যে ফোন কলত কোনেও কথা নকয় কেৱল বেকগ্ৰাউণ্ডত আচৰিত আৰু ভয় লগা শব্দ ভাহি আহে যেতিয়া এই ৱেবছাইট মানুহৰ মাজত ভাইৰেল হ'বলৈ ধৰিলে 2015ত চৰকাৰে এই ৱেবছাইটটো বন্ধ কৰি দিলে আৰু এতিয়া ৱেবছাইটটো খুলিলে কেৱল এখন ব্লেংক পেজ অ'পেন হয় এই ৱেবছাইটটো কোনে কিয় বনাইছিল আৰু এইটো বনোৱাৰ আঁৰত কি উদ্দেশ্য আছিল সেয়া আজিলৈকে গম পোৱা নগ'ল নাম্বাৰ 3 973EHTNAMUH973.com 2013ৰ পৰা এতিয়ালৈকে এটা ৱেবছাইটে মানুহৰ ধ্যান আকৰ্ষণ কৰি আহিছে যিটোৰ নাম ৱেবছাইটটোৰ দৰে অদ্ভুত এনেই এই ৱেবছাইটটোৰ নামটোৰ কোনো অৰ্থ নোলায় কিন্তু যদি আমি নামটোক আখৰকেইটা ওলোটাকৈ লিখোঁ মানে EHTNAMUHক ওলোটাকৈ লিখোঁ তেতিয়া হয় দ্য হিউমেন যাৰ অৰ্থ হ'ল মানুহ এই ৱেবছাইট খুলিলেই হোম পেজত এক আব্ৰাকাডাব্ৰা ৱৰ্ড ওলোটা ট্ৰাইংগল হৈ বনি আহে লগতে আৰু বহুতো ইমেজ ৱৰ্ডছ আৰু নম্বৰো আহে যিবিলাকৰ কোনো অৰ্থই নবনে বহুলোকে কয় যে এই ৱেবছাইটটোৰ কোনো ধৰ্মৰ লগত সম্পৰ্ক আছে আনহাতে বহুলোকে কয় যে এই ৱেবছাইটটো এনেই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বনোৱা হৈছে কিন্তু এই ৱেবছাইটত এটা আচৰিত কথা আছে যে যিমানেই এই ৱেবছাইটটোৰ ভিতৰলৈ সোমাই যোৱা হয় সিমানেই ই ভয় লগা হৈ গৈ থাকে ভিডিঅ'টোৰ আগলৈ যোৱাৰ আগতে যদিহে এতিয়ালৈকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক নাম্বাৰ 4 চিকাডা 3301 2012ত ইণ্টাৰনেটত অহা এটা ক্ৰিপ্টিক পাজলে বহু কোড ব্ৰেকাৰক জোকাৰি গৈছিল এই পাজলটোৰ নাম আছিল চিকাডা 3301 চিকাডা হ'ল এবিধ ইনচেক্ট আৰু এই পাজলটোত এইটো ইনচেক্টৰে এখন ফটো আছিল যিটো দেখিবলৈ সিমান এটা খাছ একো নাই কিন্তু ইয়াত এটা হিডেন কোড আছিল আৰু যি ব্যক্তিয়ে এই কোডটো বিচাৰি উলিয়াব পাৰিছিল সেই ব্যক্তিয়ে দ্বিতীয় পাজললৈ যাবলৈ হিণ্ট পাইছিল বহুলোকে চিকাডা পাজল ছল্ভ কৰিবলৈ চেষ্টা কৰিছিল য'ত বহুলোক অসমৰ্থ হ'ল আৰু বহুলোকে ইয়াক ক্ৰেক কৰিবলৈ সমৰ্থ হৈছিল বহুলোকৰ বিশ্বাস যে চিকাডা 3301 পাজলৰ পিছত কোনোবা বহু ডাঙৰ অৰ্গেনাইজেশ্যনৰ হাত আছে যি নিজৰ অৰ্গেনাইজেশ্যনৰ বাবে যোগ্য কেণ্ডিডেট বিচাৰি আছে কিন্তু আজিলৈকে এইটো গম পোৱা নগ'ল যে যি ব্যক্তিয়ে চিকাডা পাজল ছল্ভ কৰিলে তেওঁলোকৰ কষ্টৰ ৰিৱাৰ্ড পালে নে নাই কিন্তু কিছুদিনৰ পাছত যি ৱেবছাইটত চিকাডা 3301 ইমেজ আপলোড হৈছিল সেই ৱেবছাইটত এটা মেছেজ শ্ব' হ'বলৈ ধৰিছিল যিটোৰ মতে চিকাডা কোডে নিজৰ যোগ্য কেণ্ডিডেট বিচাৰি পালে
বহুতৰ মতে চিকাদা পাজল কেৱল টাইম পাছৰ বাবে আছিল, আনহাতে কিছু লোকৰ মতে এয়া কিবা এটা নতুনৰ আৰম্ভণি। নাম্বাৰ 5 আননন ইউটিউব চেনেল। এইবাৰ মই এটা মিষ্টেৰিয়াছ ইউটিউব ভিডিঅ'ৰ বিষয়ে ক'বলৈ লৈছোঁ, যিটোৰ নাম নম্বৰত আছে আৰু এই ভিডিঅ'টোৰ টাইটলো নম্বৰতেই আছে। এই ভিডিঅ'ত যিবোৰ ইমেজ আৰু ক্লিপছ দেখুওৱা হৈছে সেইবোৰ যথেষ্ট মিষ্টেৰিয়াছ। মই আপোনাক এই ভিডিঅ'ৰ এটা সৰু ক্লিপ দেখুৱাইছোঁ, যাৰ পৰা আপোনাৰ অনুমান হ'ব এই ভিডিঅ' কিমান ক্ৰিপি আৰু ডিষ্টাৰ্বিং। Okay, sir. I am notifying the police. Are you at apartment? Okay, take one of the hangers straight to that one. Okay, sir. Is there anything else? What is happening? Sir. এই চেনেলত এই ভিডিঅ' 9 আগষ্ট 2014ত পোষ্ট কৰা হৈছিল আৰু ইয়াৰ পাছত এই চেনেলত আৰু কোনো ভিডিঅ' আপলোড হোৱা নাছিল। বহু লোকৰ মতে এই ভিডিঅ'ত হিডেন মেছেজ লুকাই আছে আৰু যি ব্যক্তিয়ে এই ভিডিঅ' আপলোড কৰিছিল তেওঁ আমাক কিবা কথাত ৱাৰ্ণ কৰিব বিচাৰিছিল, কিন্তু আজিলৈকে এইটো এক ৰহস্য হৈ আছে। কিয় আৰু কোনে এই ভিডিঅ'টো আপলোড কৰিছিল আজিলৈকে জনা নগ'ল। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ।